জয় জুবিন দা নমস্কাৰ। আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু মানে গাড়ীত মাল লোড হৈছে, মাল মানে বেছি দিবা লগা নাই। আজি অৰ্ডাৰ হিচাপত মাল লৈছোঁ, মানে কালি মোৰ লাইন আছে। আজি অৰ্ডাৰ হিচাপত যিখিনি মাল দিবা লগা আছে সেইখিনি দিম। যিমানখিনি মালৰ অৰ্ডাৰ পাইছোঁ সিমানখিনি মাল দিলি মই মানে অনদিনা যিমানখিনি প্ৰফিট হয় তাতকৈ বহুত বেছি কম হ'ব। তথাপিও মানে মই যাবাই লাগিব, কাৰণ দোকানীখিনি অৰ্ডাৰ দিছি। তেখেতসকলক মানে সেইখিনি মাল প্ৰয়োজন আছে আৰু মই সেইখিনি মাল সময়ত পঞ্চাই দিব লাগিব। মানে তেখেতসকলৰ প্ৰব্লেমগিলা ছল্ভ কৰিব লাগিব, তেতিয়াহে মই তেখেতসকলৰ দোকানত প্ৰত্যেক দিনাই মাল দিব পাৰিম। প্ৰতিটো দোকানতে মানে মাল দি থকা দেখা নাই। এইখন এখন সৰু দোকান, এইখন দোকানতো বাইদেউ অৰ্ডাৰ কৰিছিল কাটা বিস্কুট আৰু জ্বালা কাটা বিস্কুট। যিমানকেইখন দোকানত মানে অৰ্ডাৰ আছিল গোটেইখন দোকানতে মাল দিয়া হানে হৈছে আৰু অলপমান মাল বাকী আছে। আৰু মানে এখন দোকানত মাল দিব লগা আছে, সেইখন দোকানত মাল দিলি আজি ডিউটি মোৰ শেষ হ'ব। ফালে নিশ্চয় দেখা পাইছি গোটেইখিনি মনা খতম হৈ গৈছে, মানে মাল যিখিনি মনাত মাল আছিল আৰু মাত্ৰ এইখিনি মান এইখিনিত মাল আছে এখন মনাত। আৰু ইয়াৰ ভুজিয়া দেখা পাইছি, ভুজিয়া আছে, কাটা বিস্কুট আছে আৰু টপলা বিস্কুট আছে। এইখিনি মাল দি আহিম। ছয়খন দোকানৰ 5খন দোকানত মাল দি ঘৰত ভাত চাত খাই গা চা ধুই মানে 4-5টামান বাজিলে এতিয়া এই দোকানখনক লাগি মাল দিবা আছোঁ। দোকানীটো নাই, অহা নাই, মানে দোকান খুলিব মই ৰখি আছোঁ। ইয়াতে থৈ দিছোঁ আৰু ধুনীয়াকৈ, দোকানীটো আহিলে দোকানখন খুলিব আৰু মাল দিম। মুঠে খং উঠলি উপায় নাই আৰু খুৰাই অলপ হাঁহি ফূৰ্তি কৰে না, মই বাঢ়ি যাওঁ খংটো খুৰা হাললে। কিন্তু মোৰো মানে পইচা তুলিব লগা থাকে না, মালগিলা দেওঁ বাকী কিছুমান বাকীটো যায় না, সেইগিলা বাকীগিলা গধূলি তুলিব যাব লাগে। আৰু মোৰ এখন সৰুকৈ দোকানো আছে, চেণ্ডেল দোকান, সেইখনো খুলিব লাগে। মানে খুৰাই ধুনীয়াকৈ মালখিনি চাই আছে, কি বঢ়িয়াকৈ বাচি আছে, মজা। আৰু খুৰাই বাচাত বেয়া নহয় খুৰাই। আৰু টোটেল খুৰাই মাল ল'লাক, টপলাকেইটা ল'লাক, কাটা বিস্কুট অলপ ল'লাক, জ্বালা কাটা আৰু এই চকলেট এটা ল'লাক। এইখিনিয়ে মাল ল'লাক। খুৰা হাঁহি এটা মাত দিয়া। লল 850 টকা খুৰাৰ দোকানত। খুৰাই এতিয়া কিবা দে মোক, ইছ ৰাম পইচা ওলাইছে। এতিয়া ভিডিঅ'টো চাই কিবা অলপ হ'লেও ভাল পায় লাইক এটা কৰি দিব।